অসমৰ এবিধ ডিঙি আৰু কঁকাল নোহোৱা জন্তুৰ নাম কওকচোন। অসমৰ এবিধ কঁকাল আৰু ডিঙি নোহোৱা জন্তুৰ নাম কওক। তোমাক এইফালে আগলে পাৰিলে মই দৌৰটো মই দেখাই দিওঁ। ঘূৰি দিয়া অ অসমৰ এবিধ ডিঙি নোহোৱা কঁকাল নোহোৱা জন্তুৰ নাম কওক। অসমৰ এবিধ কঁকাল আৰু ডিঙি নোহোৱা জন্তু। ৰাইজে কৈছে ডিঙি পাৰিব মই জন্তু মোৰ ডিঙি নাই কঁকাল নাই কঁকাল কি আছে মই নাজানো বাৰু। আমাৰ বছৰে খালি ঘূৰাই দিওঁ। আৰু এক খোজ তললৈ নাযাবি তই। সৰু সুৰা গাহৰি পোৱালি জানো অকল নেজডাল নাই আৰু উঠটো জোঙা নহয়। মই মানে আপোনালোকে বাৰিষা কালত এতিয়াতো আহিব ভেকুলী টুৰটুৰণি আহিব হয় নে নহয়? ভেকুলীবিলাকে টুৰটুৰণি নাথাকে জানো? নলা নৰ্দমা ভেকুলী টুৰটুৰণি আপোনালোকে শুনেনে? এতিয়া আপোনালোকে জানেনে আমি কেকেচাংৰ কথা ক'লো প্ৰত্যেক জীৱনটো কিছুমান চাগে ভাষা থাকে নিজৰ ন। ভেকুলীবিলাকে টুৰটুৰাই থাকে ভেকুলীবিলাকে কি কথা পাতে আপোনালোকে জানেনে? আমি কেকেচাংৰ কিন্তু বিচাৰি উলিয়াই দিওঁ। মানে ভেকুলী এটা পুখুৰীত যিমান ভেকুলী থাকে সেই ভেকুলীত মাক দেউতাক মাহীয়ে খুৰাক খুৰীয়েক থাকে। তাত ডেকা ভেকুলী গাভৰু ভেকুলী চব নাথাকে জানো? সেই ডেকা ভেকুলীটো মানে বিয়া পাতিবলৈ মন যায়। সিহঁতে মাক দেউতাকক বিয়া পাতিম বুলি ক'ব নোৱাৰে, ভয় কৰে। লগৰবিলাকে ওচৰলৈ নিয়ে তই কওঁগে মাক দেউতাক কওঁগে বিয়া পাতিব বয়স হয় বিয়া পাতিম। তেতিয়া তেওঁলোকে বিয়াৰ এখন আলোচনা হয়। মই কৈ দেখাই দিওঁ নেকি ভেকুলী কুকুৰৰ নিচিনা লাগিব। সেই ডেকা ভেকুলীটোৱে মাকক কয় বিয়া পাত, মাকে কয় কাক পাত, পিতেকে কয় জাক কাক পাত, বাপেকে কয় জাক কাক কি, কি কয় কোচ নেও। এটা কাজিয়া হৈ যায়। কাজিয়া হ'লে মানে ভেকুলী কুকুৰৰ নিচিনা লাগে নালাগে আপুনি ক'ব বিয়া পাতো কাক পাতো জাক কাক পাতো জাক পাতি বিয়া পাতো জাক পাত বিয়া কোচ না বিয়া পাতো কোচ না বিয়া পাতো জাক পাতি কোচ না বিয়া পাতো অকলে এটাই হাত চাব লাগিব চাধা মাৰ নিচিনা লাগিব। মাৰিলে গোটেইখিনি মাৰিব লাগে। চব খুজিব লাগে ধেমাজি বাকী চাকৰি ইমান খুজিব লাগে তেতিয়া ভাত কিমান খুজিব লাগিব। এবাৰতো আপোনালোকে ভাত নিদিব। মই যে ইয়ালৈ আহোঁতে আপোনালোকৰ এই দেউতাজনৰ নাম পাহৰিলোঁ। মানে বৰদেউতাই মোক মৰম কৰিলে। পইচাটো কেঁচাইটো ঠগে মোক কেইটামান মন্ত্ৰ শিকাই দিছে। চাবলৈ কেইটামান মন্ত্ৰ শিকাই দিছে। সেই মন্ত্ৰকেইটা মাৰিলে ওলাই যোৱা হ'ব কোনে কেঁচাই মোক কিমান ভাল পায় মৰিবই কিমান ভাল পায়। মই তেতিয়া দেউতাক ক'লোঁ দেউতা আপুনি এনেকুৱা এবিধ বস্তু দিয়ক যেতিয়া আমি বেলেগ মঞ্চলৈ যাম মানুহখিনি ওচৰৰ পৰা লগ পাম সেই মানুহখিনিয়ে ন আমাক কিমান ভাল পায় আমি যাতে মানে প্ৰমাণ চাব পাৰোঁ। তেতিয়া দেউতাই মোক এডাল ৰছী দিছে। আপোনালোকে দেখিছেনে? এডাল ৰছী দিছে বৰদেউতাই কৈছে আপোনালোকে যদি সঁচা অন্তৰে বেহাবাৰীখনে ভাল পায় বা মৰম কৰে এই ৰছীডাল হেনো ঠিক হৈ যাব। মোক মন্ত্ৰ এটা শিকাইছে। এডাল ৰছী দিছিলে মোক মন্ত্ৰ এটা শিকাইছে। মন্ত্ৰটো মই অকণমান পাহৰিছোঁ মনত পেলাব চেষ্টা কৰিম। যদি ফিট হৈ যায় ৰছীডাল যদি ফিট হৈ যায় গম পাম আপোনালোকে ধেমাজি বাকী সঁচাকৈ ভাল পায় বেহাবাৰী। মই চাওঁ নেকি? আৰু যদি ফিট হৈ নাযায় তেতিয়াও গম পাম আপোনালোকে ভালেই পায়। মই মন্ত্ৰটো পাহৰা বুলি ভাবিলোঁ। যদি ফিট হৈ যায় তেতিয়াতো আমি আচৰিত যাম যে ধেমাজি বাকী সঁচাকৈ ভাল পায়। ৰ'ব দেই যাদৱ আজি ভাল নাপায় নেকি? পাই যাব। মই সেইকাৰণে কৈছোঁ ৰছী ফিট নহ'লেও মই আমি জানো আপোনালোকে এটা ভাল পায়। নহ'লে দেৱাবে ইমান দীঘলীয়া চলি নাথাকিব। নাপায় মন্ত্ৰটো ঠিক মানে যাদৱ জিনছে মাধৱ জিনছে না সাজে জিন ভুজ জিনছে মোহন জিন সাদি জিনছে বেহবা জিনছে না আপু জিনছে হর বিষ্ণু হর রসিদাল ফিট হয়ে পড়ো কৃষ্ণ প্রভু
My God! আধা ভাল মানুহে ভাল পায় কোনোবা বেয়া পোৱা মানুহ আছে নেকি? নহ'লে ভিৰ হৈ গ'ল কিন্তু ন ৰচিদা? 70% ভাল পায় ন? ৰ'ব দেই। নাই 100ত 100 ওলাব ৰ'বা তুমি মনটো ভালকে বনাবা কাকালে মই কৈছোঁ কৃষ্ণ দেই ধেমাজি বাকী ৰাইজে সঁচাই ভাল পায় 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 এই চিঞৰাব কৰিলে বেছিয়ে ভাল পায় কৃষ্ণ দেই দে এটা হাত চাপ মাৰি দিয়ক ধন্যবাদ চাওক ৰাইজৰ মৰম চেনা আশীৰ্বাদৰ এজন বেকাৰ ৰচি ঠিক হৈ যাব পাৰে কাৰণ ৰাইজে কৰিব নোৱাৰে ৰাইজৰ আশীৰ্বাদ দিলে নোহোৱা কাম কি আছে হয়নে আপোনালোকে নামি যা বুলি কয় ৰচি নামি যাব বুলি কয় একেলগে কওক আমাতকৈ আপোনালোকে বেছি জাতি গ'ল সঁচাকৈ আপোনালোকৰ মাজত থাকি বহুত সময় থাকি আৰু বহুত সময় থাকিম যেন লাগে কিন্তু বেলেগ বেলেগ শিল্পীও আছে আমি একেলগে এতিয়া নাচিম গান শুনিম সকলো থাকিব যে ভাড়া কৰিলে কাইলৈ আপোনালোকে অকল আমাক একেচাৰে কয় অকল বেছিকৈ কৈ দিব লাগে আপোনালোকে ফাংচন চাবলৈ আহিছে কোনোবাতো অহা নাই সেইকাৰণে আপোনালোকে গানৰ ধৰক আমাৰ কৌতুকৰ একদম বেছিকৈ চিঞৰিব লাগে যাতে ঘৰত শুনি থকা মানুহখিনিয়ে কাইলৈ সোধে ঐ তহঁতে ইমান কিয় চিঞৰিছে কৈছে বাইলঙা মোহনে যি জমাইছে আমাৰ হাঁহি একে মাৰি বিহু চব বাছ হৈ গৈছে ঘৰলৈ আহোঁতে আমি হাততহে নাই বিহু লৈ আহিছোঁ গম পাইছেনে গতিকে বহুত ধন্যবাদ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ এইবোৰ সকলো আমাৰ সদায় থাকক দেহৰ পৰিয়ালৰ পৰা আপোনালোকৰ সহস্ৰ প্ৰণাম